আমিতো দিনে ৰাতি কাম কৰিয়ে আছোঁ। যিখিনি কাম দিছে আমাৰ গ্ৰাম্যোন্নয়নৰ পৰা, যিখিনি আমাৰ অফিচৰ কাম, গোটেই কামখিনি আমিয়ে চাওঁ। বৃদ্ধা পেঞ্চনৰ পৰা, বিধৱা পেঞ্চনৰ পৰা আদি কৰি যিমান কাম গোটেইখিনি আমি চাব লাগে। কিন্তু সেই হিচাপততো আমাৰ কোনো ধৰণৰ পাৰিটো আমি নাপাওঁ। এতিয়া আমাৰ পৰিয়ালবিলাক চলোৱা আমাৰ বহুত কঠিন হৈ গৈছে, বা আমি নিজে অহা গাড়ী ভাড়াখিনি আমাৰ কেতিয়াবা নোকোলাই, এনেকুৱা অৱস্থা হৈ যায়। তথাপি আমি কাম কৰি আছোঁ দিনে ৰাতি, কিন্তু কাম কৰি আমাক ইলেকশ্যন ডিউটিৰ পৰা বাৰে অফিচৰ যিকোনো প্ৰগ্ৰেমত আমাক খাটায়, মানে যিকোনো চৰকাৰী প্ৰগ্ৰেমতে আমি কাম কৰি দিব লাগে। কিন্তু সেই হিচাপত আমাৰ কোনো ধৰণৰ মানে আজিলৈকে আমি হেৰি পোৱা নাই। গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ দৰমহাৰ লগতে আমাৰ যিটো চাকৰিৰ আমাৰ 60 বছৰ কাৰ্যকাল বা আগৰ আমাৰ যিবিলাক কৈ গৈছে এওঁলোকে, সেইখিনি যেনে গোটেইখিনি আমাৰ মানে পূৰণ কৰে চৰকাৰে। এই হেৰিখিনি আমি মানে চৰকাৰক দাবী কৰিছোঁ, তেওঁলোকে যাতে আমাৰ ভৱিষ্যতটো মানে সম্পূৰ্ণ ভৰসা কৰি দিয়ে। আৰু কাম কৰি আছোঁ, ৰাজ্য চৰকাৰক ধন্যবাদ দিছোঁ যে আমাৰ বহুত মানে হেৰি কৰিছে, কিন্তু তথাপিও আমাক যাতে চাই, আমাৰ ফালে যাতে চকু দিয়ে বা আমাক যাতে সহায় কৰে, যে আমাৰ পৰিয়ালবিলাক চলিবলৈকে যে তেওঁলোকে যাতে আমাৰ কাৰণে অলপমান মানে সহায়ৰ হাত আগবঢ়ায়। আৰু মুখ্যমন্ত্ৰীক এইটোৱে কওঁ যে আমাৰ বেছি মানুহ নাই, 8,000 কৰ্মচাৰী আমি আছোঁ। এই 8,000 কৰ্মচাৰীক তেখেতে ইচ্ছা কৰিলে এদিনতে আমাক এইখিনি উপকাৰ কৰিব পাৰে। গতিকে তেখেতক আমি মানে হাত জোৰ কৰিছোঁ যাতে আমাৰ কৰ্মীখিনিৰ মুখলৈ চাই আমাৰ কাম মানে আমাক যাতে সম্পূৰ্ণ মানে এটা হেৰিলৈকে লৈ যায়, আৰু যাতে আমাক মানে ভৱিষ্যতৰ সুৰক্ষাটো দিয়ে। আৰু তেওঁক আমি অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ছাৰক। দাবীখিনি পূৰ্বৰ দৰে আমি সুদীৰ্ঘ প্ৰায় 16-17 বছৰ ধৰি আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিভিন্ন কাম কাজত মকৰ লৈ আছোঁ। MGNৰেগা, PMYK আদিকে ধৰি বিভাগৰ আটাইখিনি কামতে আমি জড়িত, আমি কাম কৰি আহিছোঁ। এতিয়া মূলতঃ আমাৰ দাবীসমূহ হ'ল এনেকুৱা যে আমাৰ যিটো পাৰিতোষিক দি থকা হৈছে, এই পাৰিতোষিকত আমি পৰিয়াল পোহপাল দিব নোৱাৰোঁ, কষ্টত চলি আছোঁ। সেইকাৰণে আমি বিচাৰিছোঁ যে বৰ্তমান আমাক যিটো পাৰিতোষিক দি থকা হৈছে, এই পাৰিতোষিকৰ লগত আমাক ন্যূনতম 30,000 টকা বৃদ্ধি কৰি আমি সেইটো আমাৰ প্ৰধান দাবী। তাৰপিছত আমি বিচাৰিছোঁ যে আমাৰ যিটো পাৰিতোষিকটো বছৰি 10% হাৰত আমাক ইনক্ৰিমেণ্ট দিয়ক। আৰু আমাৰ যিখিনি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আছোঁ, আমাৰ বাবে HR পলিচিটো আমাক দিয়ক। HR পলিচিৰ দ্বাৰা যিখিনি সা সুবিধা পাব লগা আছে সেইখিনি আমি পাবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমি ইমান বছৰে যে চাকৰি কৰি আছোঁ, তাৰ স্বীকৃতিস্বৰূপে আমাৰ চাকৰিৰ কাৰ্যকাল আমাৰ বয়সৰ 60 বছৰলৈ মানে নিশ্চিত কৰিব লাগে, চাকৰিটো সুনিশ্চিত কৰিব লাগে। মূলতঃ আমাৰ এইখিনিয়ে প্ৰধান দাবী।